হে দোস্ত ৱেলকাম টু মাই চেনেল। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছাৰ বাইদেউসকল আৰু বন্ধু বান্ধৱীসকল, তো মই এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম সলিউশ্যন টু প্লাষ্টিক পলিউশ্যন অৰ্থাৎ প্লাষ্টিক প্ৰদূষণৰ সমাধান, তো ইয়াৰ ওপৰত এখন ৰচনা লিখি নিছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তো পৰিচয়: প্লাষ্টিক প্ৰদূষণ আমাৰ সময়ৰ অন্যতম জৰুৰী পৰিৱেশ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে। প্লাষ্টিক সামগ্ৰীৰ উৎপাদন আৰু ব্যৱহাৰৰ সুযোগীয়া বৃদ্ধিৰ ফলত আমাৰ সাগৰ, নদী, লেণ্ডফিল আদি ব্যাপকভাৱে দূষিত হৈছে। কিন্তু এই বিষয়টোৰ মাধ্যাকৰ্ষণতাই বিশ্বজুৰি জাগৰণৰ সূচনা কৰিছে আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ একত্ৰিত প্ৰচেষ্টা চলোৱা হৈছে। এই ৰচনাখনে কিছুমান ফলপ্ৰসূ সমাধানৰ সন্ধান দিছে যিয়ে প্লাষ্টিক প্ৰদূষণৰ সংকট দূৰ কৰাত সহায় কৰে আৰু স্বচ্ছ আৰু অধিক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে। একক ব্যৱহাৰৰ প্লাষ্টিক হ্ৰাস কৰা: ইয়াৰ অন্যতম প্ৰভাৱশালী সমাধান হ'ল একক ব্যৱহাৰৰ প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰা, যিয়ে প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ এক উল্লেখযোগ্য অংশ গঠন কৰে। চৰকাৰ আৰু ব্যৱসায়ীসকলে এনে নীতি গ্ৰহণ কৰিব লাগে যিয়ে একক ব্যৱহাৰৰ প্লাষ্টিকৰ বিকল্প যেনে পুনৰ ব্যৱহাৰযোগ্য বেগ, বটল আৰু পাত্ৰৰ প্ৰচাৰ কৰে। ইয়াৰ উপৰিও গ্ৰাহকে একক ব্যৱহাৰৰ প্লাষ্টিক এৰাই চলি পৰিৱেশ বন্ধুত্বপূৰ্ণ বিকল্পৰ পথ বাছি ল'বলৈ সচেতন পছন্দ কৰি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। ফলপ্ৰসূ পুনঃ ব্যৱহাৰ ব্যৱস্থা ৰূপায়ণ কৰা: প্লাষ্টিক প্ৰদূষণৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত পুনঃ ব্যৱহাৰ ব্যৱস্থাৰ উন্নতি আৰু সম্প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ। চৰকাৰসমূহে প্লাষ্টিকৰ আৱৰ্জনাসমূহ দক্ষতাৰে সংগ্ৰহ, ভাগ বতৰা আৰু প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিবলৈ উন্নত পুনঃ ব্যৱহাৰৰ সুবিধা আৰু আন্তঃগাঁথনিত বিনিয়োগ কৰিব লাগে। ইয়াৰ উপৰিও সাধাৰণ জনতাৰ মাজত সঠিক পুনঃ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিলে অধিক লোকক পুনঃ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব পাৰি আৰু বৃত্তাকাৰ অৰ্থনীতিত অৰিহণা যোগাব পাৰি। উদ্ভাৱনীমূলক পেকেজিং সমাধানক উৎসাহিত কৰা: প্লাষ্টিক প্ৰদূষণত পেকেজিং উদ্যোগসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। আৱৰ্জনাসমূহৰ যথেষ্ট অংশ প্লাষ্টিক পেকেজিঙে গ্ৰহণ কৰে। পেকেজিং সামগ্ৰী যেনে জৈৱ বিঘ্নিত আৰু পচনসাৰযোগ্য বিকল্পৰ ক্ষেত্ৰত উদ্ভাৱনক উৎসাহিত কৰিলে প্লাষ্টিক প্ৰদূষণ যথেষ্ট পৰিমাণে হ্ৰাস হ'ব পাৰে। চৰকাৰ আৰু ব্যৱসায়ীসকলে বহনক্ষম পেকেজিং সমাধানৰ গৱেষণা আৰু বিকাশৰ বাবে প্ৰৰোচনা আৰু সহায় আগবঢ়াব লাগে। বৰ্ধিত উৎপাদকৰ দায়িত্ব প্ৰসাৰ কৰা: বৰ্ধিত উৎপাদক দায়বদ্ধতা নীতি ৰূপায়ণে প্ৰস্তুতকাৰীসকলক তেওঁলোকৰ সামগ্ৰীৰ ওপৰত জীৱন চক্ৰৰ বাবে জবাবদিহি কৰিব পাৰে। এই পদ্ধতিয়ে প্ৰস্তুতকাৰীসকলক এনে সামগ্ৰী ডিজাইন কৰিবলৈ প্ৰৰোচিত কৰে যিবোৰ পুনঃ ব্যৱহাৰ কৰাত সহজ, কম প্লাষ্টিক ব্যৱহাৰ কৰা হয় আৰু বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰসাৰ ঘটে। উৎপাদকসকলক তেওঁলোকৰ সামগ্ৰী নিষ্কাশন আৰু পুনঃ ব্যৱহাৰৰ বাবে দায়বদ্ধ কৰি EPR-এ উদ্ভাৱনক আগুৱাই নিব পাৰে আৰু অধিক বহনক্ষম সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰিব পাৰে। সজাগতা বৃদ্ধি আৰু শিক্ষা দিয়া: প্লাষ্টিক প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াটো দীৰ্ঘম্যাদী আচৰণ পৰিৱৰ্তনৰ বাবে অতি প্ৰয়োজনীয়। চৰকাৰ, বেচৰকাৰী সংস্থা, শিক্ষানুষ্ঠানসমূহে প্লাষ্টিক প্ৰদূষণৰ পৰিৱেশগত পৰিণতিৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে অভিযান আৰু কাৰ্যসূচী আৰম্ভ কৰিব লাগে। ব্যক্তিসকলক জ্ঞানেৰে সবলীকৰণ কৰি তেওঁলোকে জ্ঞাত বাছনি কৰিব পাৰে আৰু প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক লাভান্বিত কৰক: প্লাষ্টিক প্ৰদূষণ এটা বিশ্বব্যাপী বিষয় যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। চৰকাৰ, সংস্থা আৰু ব্যৱসায়ীসকলে একেলগে কাম কৰি প্লাষ্টিক প্ৰদূষণক ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ বিশ্বব্যাপী চুক্তি আৰু নীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰিব লাগে। উত্তম পদ্ধতি, প্ৰযুক্তি আৰু গৱেষণাৰ তথ্যসমূহ ভাগ বতৰা কৰিলে উদ্ভাৱনীমূলক সমাধানৰ বিকাশত সহায়ক হ'ব পাৰে আৰু প্লাষ্টিক-মুক্ত ভৱিষ্যতৰ দিশত এক ঐক্যবদ্ধ পদ্ধতিৰ প্ৰসাৰ ঘটিব পাৰে। উপসংহাৰ: প্লাষ্টিক প্ৰদূষণে আমাৰ গ্ৰহ আৰু পৰিৱেশ তন্ত্ৰৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। যদিও একত্ৰিত প্ৰচেষ্টাৰ দ্বাৰা ই এক প্ৰত্যাহ্বান যিটো অতিক্ৰম কৰিব পৰা যায়। একক ব্যৱহাৰৰ প্লাষ্টিক হ্ৰাস কৰি ফলপ্ৰসূ পুনৰ ব্যৱহাৰ ব্যৱস্থা ৰূপায়ণ কৰি, উদ্ভাৱনীমূলক পেকেজিং সমাধানক উৎসাহিত কৰি, উৎপাদকৰ দায়িত্ব বৃদ্ধি কৰি, সজাগতা বৃদ্ধি কৰি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ পোষকতা কৰি আমি প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰোঁ। আমি একেলগে আগন্তুক প্ৰজন্মৰ বাবে এক পৰিষ্কাৰ, সুস্থ আৰু অধিক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, তো এইখিনিয়ে আছিল ভিডিঅ'টো আজিৰ। তো সলিউশ্যন টু প্লাষ্টিক পলিউশ্যন, প্লাষ্টিক প্ৰদূষণৰ সমাধানৰ ওপৰত এইবাৰৰ যিটো থিম হয় 2023 বৰ্ষৰ, তো ইয়াৰ ওপৰত মই ৰচনাখন লিখি নিলোঁ। তো যদি ভাল লাগিল ভিডিঅ'টো আৰু যদি আপোনালোকৰ হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ অন্য ভিডিঅ'বোৰ চাব। তো সেইবোৰো লাগতিয়াল ভিডিঅ' দি আছে। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।